নলবাৰীৰ ক্ষুদ্ৰ তন্ত্ৰা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ যুৱক এজনৰ চিন্তাধাৰা কুঞ্জিতে লিখি উলিয়াইছে এখন কিতাপ। দৰিদ্ৰ পৰিয়ালৰ কুঞ্জিত এতিয়া ব্যস্ত কিতাপ পঢ়া আৰু নিজ হাতেৰে কিতাপ লিখাত। কিন্তু সেই কিতাপখন প্ৰচাৰ কৰিবলৈ নাই কোনো ধন। কুঞ্জিতৰ পিতৃয়ে ৰিক্সা চলাই পোহপাল দিয়াইছে এই পৰিয়ালটোক। এটা সময়ত ৰাজনৈতিক দলৰ লগত জড়িত আছিল কুঞ্জিতৰ পিতৃ। কিন্তু এই পৰিয়ালৰ দুখ অভাৱ সকলো সলনি কৰিব বুলি কুঞ্জিতৰ পিতৃ মাতৃয়ে আশা কৰে। লগতে স্থানীয় ৰাইজেও তেওঁক আশীৰ্বাদ কৰে যে কুঞ্জিতক লৈ গাঁওবাসীয়ে গৌৰৱ অনুভৱ কৰিব পাৰে। তাক মই আকৌ সহায় কৰিবই পৰা নাই। সি সৰুৰ পৰাই তাৰমানে সি কিবা এটা ডাঙৰ কাম কৰাৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে সি সেইটোতে লাগি থাকে। মই কিবা কাম কৰিব ক'লে হ'ব ৰ'বা, কৰিম ৰ'বা, সেনেকৈহে কৈ থাকে। এতিয়া সি লিখি থাকে, কিন্তু ময়ো তাক আকৌ সহায় কৰিব পৰা নাই। সৰুৰ পৰাইতো যিখিনি তাক দিব লাগিছিল সেইখিনি যোগাৰো দিব পৰা নাই। কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত তাৰ পঢ়াৰ ইচ্ছা আছিল, কিন্তু মই ঘৰে চলাম না পঢ়াৰে খৰচ দিম, ঠিক সেনেকৈ তাৰ শিক্ষাটো সেনেকৈ বন্ধ হৈ গ'ল। বহুত আগ্ৰহ আছিল তাৰ, কিন্তু এতিয়া সি কিবা কিবি লিখা মেলা কৰি আছে। ময়ো চাব সময় পোৱা নাই, ময়োতো ব্যস্ত হৈ থাকোঁ না। ৰাতিপুৱা হ'লে ওলাই যাওঁ ৰিক্সাখন লৈ। এই ৰিক্সাখন চলাই আপুনি পৰিয়ালটো পোহপাল দি আছে? হয়, ৰিক্সাখন চলাই পোহপাল দি আছোঁ। নলবাৰীৰ পৰা হিমাংশু কলিতা, নিউজ 13 নৰ্থ ইষ্ট আছাম।